Hello friends, welcome back to my YouTube channel Wanna Entertain. So, কেনে খবৰ আপোনালোকৰ? আজি মই বহুদিনৰ মূৰত এটা পুনৰ নিজৰ ভালপোৱা কাম এটা কৰিবলৈ গৈ আছো। হয়, এটা শুটিং, গানৰ শুটিং এটা কৰিবলৈ গৈ আছো। তেন্তে আহকচোন চাওঁ। মোৰ লগত আছে কাৰিশ্মা, ভূপালী আৰু সুনাম। কিবা কৈ দিয়া কেনেকুৱা লাগিছে নৰ্থ গুৱাহাটী আহি? মজা লাগিছে, বহুত ভাল লাগিছে, একদম পাৰফেক্ট প্লেচ হয়। আৰু কিহৰ কাৰণে আহিছোঁ কৈ দিয়া? আমি নতুন কাম এটা ৰিব মলয়া আৰু মই হয় কি গুণ্ডা হয় আৰু নাই এতিয়া এইবোৰ ৰিভিল নকৰোঁ। আমি কি হয় কি নহয় পিছত এইবোৰ দেখিবলৈ পাব। আপোনালোকে খালি চাই থাকিব মোৰ ভিডিঅ'টো। এয়া হৈছে দীপিকা আৰু এয়া হৈছে আমাৰ বাসু। নামটো কি? আচল নামটো কৈ দিয়া। মোৰ নাম শ্ৰী বাসানা চহৰীয়া। আৰু কেনেকুৱা লাগিছে আহি নৰ্থ গুৱাহাটী? বহুত ধুনীয়া জেগা আৰু সঁচাই বহুত ধুনীয়া। এয়া দেখিবলৈ পাইছে শ্বুটিঙৰ মাজতে দিলে বৰষুণ, বহুত এইবোৰ বৰষুণ দি আছে আৰু আজি হ'বগৈ নে নহয় নাজানো। তথাপি যিমানখিনি পাৰোঁ মই আপোনালোকক সৰু সৰু ক্লিপছবোৰ হ'লেও দেখুৱাবলৈ চেষ্টা কৰিম। Hi. 1, 2, 3. শিৱ শম্ভু বাৰু কৈ দিয়া। সো আপোনালোকে দেখা পাইছে আমি শ্বুট কৰি আছোঁ। এইটো ধৰি আনিব মানে এনেকৈ টানি আহিব। চ' আমি শ্বুট কৰিছোঁ, দেখা পাইছে চবে ভাগি ভাগি আছে। আমি এটা ব্লগ ৱেলকাম ব্লগ। চ' আপোনালোকে আহিছোঁ, দেখা পাইছে আমি লাল চাহ খাইছোঁ, লগতে কাটা বিস্কুট ডুবাই খাই আছোঁ। চ' আপোনালোকে উজুতি পাব, উজুতি পোৱাৰ লগতে এবাৰ লাজুতি পাব। লাজুতিৰ লগত আপোনাৰ নীলাজ জড়িত হৈ থাকিব। সেইটো কাৰণে আপোনাৰ ইউটিউব চেনেলৰ গানটো পাই যাব। চ' তাৰ কাৰণে আপুনি ৰেডি থাকিব। আৰু আমাৰ বাৰ পৰা যোনটো কেমেৰা পাৰ্চন, আমাৰ কেমেৰা পাৰ্চন প্ৰণামী বা প্ৰণামী বাৰ পৰা আপুনি গম পাই যাব আমাৰ কেতিয়া ৰিলিজ হ'ব কেতিয়া নহয়। আৰু বিশেষ একো নকওঁ। কি হ'ল? মানে ইমান মানে জোৰত দিছে বহুত। গতিকে এই হৈছে আজি আমাৰ শ্বুটিঙৰ দিনটোৰ কিছু দৃশ্যাংশ। অতি শীঘ্ৰেই আপোনালোকৰ মাজলৈ আহিব সৌৰভ চহৰীয়াৰ ৰিব মলয়া। আশা কৰোঁ সকলোৱে আদৰি ল'ব। আৰু যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।